কি কয় জীৱনৰ প্ৰথমবাৰ এনেকুৱা ডাঙৰ চোৰ কি খুটা গৰম কৰি আছে আৰু ইয়াতে যতৰ পোষ্টৰ ঘূৰাই ঘূৰাই খুটাটো মেটাই আছে মানে দুজনে প্ৰথম আহিছোঁ শুৱালকুছিলৈ তো বহুত ভাল লাগিছে ৰাস্তা একদম এনেকুৱা চিকচিকীয়া নাই ইয়াৰ ৰাস্তা চাওক পুৰা ফ'ৰলেন ৰাস্তা পুৰা একদম চিকচিকীয়া বহুত ভাল লাগিছে ইয়াৰ বস্ত্ৰ উদ্যানৰ সন্মুখত আছোঁ ইয়াৰ আমি গাড়ী পাৰ্কিং কৰি আছোঁ ইয়াৰ গাড়ী পাৰ্কিং কৰা হ'ল আমাৰ ইয়াৰ এইফালে আছে বস্ত্ৰ উদ্যান আৰু বস্ত্ৰ উদ্যানৰ সন্মুখত ইয়াৰ চাওক কি সুন্দৰ পৰিৱেশ একদম পুৰা চিকচিকীয়া সেউজীয়া পথাৰ আৰু এইফালে আছে আগত পাহাৰ বস্ত্ৰ উদ্যান এতিয়া গেট খোলা নাই এতিয়া বাজিছে 9:10 বাজে ইয়াৰ তো গেট খোলা নাই আমি ৱেইট কৰি আছোঁ ইয়াতে ভিতৰলৈ সোমাবৰ কাৰণে বস্ত্ৰ উদ্যানৰ সন্মুখতে আছে শুৱালকুছিলৈ যোৱা মেইন গেট এইটো হৈছে মেইন গেট ইয়াত দেখি আছে না মোৰ পিছফালে এইটো হৈছে মেইন গেট প্ৰৱেশ কৰিলোঁ শুৱালকুছিৰ বস্ত্ৰ উদ্যান বস্ত্ৰ উদ্যানৰ এয়া মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকে এনেকৈ মাৰ্বল খেলি থকা মোৰ পিছফালে দেখি আছে না সৰু সৰু ল'ৰা ছোৱালীবিলাকে মাৰ্বল খেলি আছে মাজতে পুখুৰী আছে পুখুৰীৰ পাৰত মানে হাঁহ বনাইছে পুৰা একেটা পুখুৰী বনোৱা পুখুৰীৰ পৰা একদম হাঁহ বনাইছে তো হাঁহটোক মানুহটোৱে পিটাই আছে মানে এয়া হাঁহটো দৌৰি আছে মানুহটোৱে পিটাই আছে দেখি আছে না মোৰ পিছফালে আৰু ইয়াতে আছে পুখুৰীত ধৰক পানী নাই পানী শুকাই গৈছে এতিয়া পানী দিয়া নাই চাগে এয়া আমি প্ৰৱেশ কৰিলোঁ বস্ত্ৰ উদ্যানৰ ঘৰৰ ভিতৰত তো ঘৰৰ ভিতৰত এনেকুৱা ধৰণৰ পাব কি কয় এই পাটৰ না মুগাৰ হা পাট মুগাৰ কাপোৰ পিন্ধি আছে এয়া পাট মুগাৰ কাপোৰ পিন্ধি এওঁলোকে ইয়াতে আছে মানে এটা সুন্দৰ ঘৰ আৰু পুৰা একদম ঘৰৰ ফেমিলি আৰু মানে ঘৰৰ ফেমিলি তেনেকুৱা থাকে এনেকুৱাকৈ ওলাই আছে মানে ফ'কাছটো ভালকৈ অহা নাই এয়া আছে এইফালে অসমৰ যিখিনি সাজপাৰ থাকে ইয়াৰ সাজপাৰবিলাক এতিয়া সজাই থোৱা হৈছে ধুনীয়াকৈ আৰু ইপিনে আছে এইটো কি কয় তাঁতশাল না ইয়াত তাঁতশাল বৈ আছে ল'ৰা মানুহে মানে ফাকৰা গামোচা পিন্ধি আৰু গলত গামোচা লৈ ধুনীয়াকৈ কাপোৰ কৰাই আছে তাঁতশালত ইয়াত দেখি আছে না আৰু এইপিনে আছে এইপিনে অসমীয়া সাজপাৰে আছে এতিয়া আছে আমাৰ আইতাজনী এইটো কিবা কৰি আছে এতিয়া বোৱা তাৰপিছত এইফালে আছে এইফালে ঘৰ আহঁত গছ আছে এইপিনে পাচি আচাৰা আছে জাকৈ খালৈ এইবিলাক চব আছে আৰু ইয়াত চাওক ইয়াত ঢিকিত মানে ধান বুকাই আছে এজনে ধান বুকাই আছে আৰু এজনে ধানটো মানে তুলি কিনে চাউলটো চালি আছে ইয়াত মানে চালাঙি দি চালি আছে মানে ইয়াত এজনে ঢিকি আছে ঢিকি থকা কয় না এটা বঢ়িয়া ইয়াত চাওক আৰু সুন্দৰকৈ দুটা তিনিটা মানুহে বোৱাটো লৈ আছে আৰু এজন ছোৱালী আৰু এটা ল'ৰা ইয়াৰ যঁতৰ চাওক ভাই যঁতৰ অ' মাই গড যঁতৰ কিমান ডাঙৰ যঁতৰ মানে এইটো চুৰ কি কয় জীৱনৰ প্ৰথমবাৰ এনেকুৱা ডাঙৰ চুৰ কি আৰু ইয়াত চাওক ইয়াতে যঁতৰ আছে যঁতৰত মানে টাকুৰি ঘূৰাই আছে এয়া কিবা কৰি আছে বোৱা তোলাই আছে নেকি এইটো বোৱা তোলাই আছে নেকি আৰু এইপিনে আছে এইটো বা কি কয় এইটো নাজানো মানে মই এইবিলাক দেখাই পোৱা নাই আজি ইয়াতে দেখিছোঁ প্ৰথম এয়া ঘৰ এয়া ছাগলী আছে ইয়াতে ছাগলী এয়া ঘৰৰ সন্মুখত ইয়াতে কাপোৰৰ কাম কৰি আছে নাজানো এইবিলাক কি কৰিব নাজানো মানে আজি প্ৰথম দেখিছোঁ মানে এইবিলাক ইয়াতে অসমীয়া সাজপাৰ আছে পাটৰ মুখাৰ আৰু এটা মানে আমি বাছুৰ বুলি কওঁ না এয়া গাই গৰু আৰু বাছুৰ আছে মানে এয়া গাখীৰ খাব খুজি আছে মাইকৰ পৰা এয়া খেৰো আছে খেৰ পুৰা অৰিজিনেল খেৰ মানে একদম কি ক'ম মানে পুৰা বুজাব নোৱাৰা মানে যিখিনি আমাৰ এয়া অসমৰ এয়া যে সূতাবিলাক যে বনায় এয়া পাট মুগা এয়া যিখিনি চুকুৰিৰ পৰা হৈ যায় এইবিলাক ইয়াতে আছে কেনেকৈ সূতাবিলাক বনোৱা হয় ইয়াতে দেখাই দিয়া আছে আৰু ইয়াতে আছে যঁতৰ আৰু ইয়াতে সূতা গৰম কৰি আছে নেকি ইয়াৰ কেৰাহীত সূতা গৰম কৰি আছে আৰু ইয়াতে যঁতৰ পোষ্টৰ ঘূৰাই ঘূৰাই সূতাটো মেটাই আছে মানে দুজনে কাম কৰি আছে একেলগে তো এইজন মানুহৰ নাম হ'ল মনমত তো তেখেতে বোলে এতিয়াও বোলে আছে তো বজাৰ তেখেতে বনায় আৰু তেখেতে বিক্ৰী কৰে মানে মানুহজন এইজন হৈছে মানে এইখিনি এৰিয়াত শুৱালকুছি এৰিয়াত মানে তেখেতে প্ৰথম পাট মুগাৰ মানে প্ৰথম ষ্টাৰ্ট কৰিছিল এইখিনি জেগাত তো তেখেতে এইটোৰ কাৰণে তেখেতৰ প্ৰতিমূৰ্তিটো ছবিটো তাৰমানে এতিয়া বনাই দিছে আৰু তো এইটোৱে অলপ আমি ঘৰৰ ভিতৰৰ পৰা এতিয়া বাহিৰত যি বস্তু আছে মানে কি বস্তু আছে এইবিলাক চাই আছোঁ বহুত আছে বুঢ়ীতাহঁতে তামোল খুন্দি দুজনে মানে কথা পাতি হাঁহি থকা মানে এনেকুৱা বহুত আছে মানে মানুহ বহুত আছে এইটোৰ কাৰণে ভিডিঅ' কৰিব অলপ লাজ লাগে এইটোৰ কাৰণে কৰা নাই আৰু তাকেই তাৰপৰা হ'ল চাৱা বস্ত্ৰ উদ্যান এতিয়া আমি লাহেকৈ যাম আৰু এইবিলাক কাষত আছে আৰু সৰু সৰু গছ এনেকুৱা জোপৰা সৰু গছবিলাক বহুত আছে মানে এনেকুৱা ফুল চিনাৰীবিলাক বহুত আছে তো চাই ভাল লাগে এইবিলাক সৰু গছবিলাক তো ভাল লাগিল এয়া এইটো আছে ঘৰটো ইয়াৰ ঘৰৰ ভিতৰতে আমি সোমাই ওলালোঁ ইয়াতে অসমীয়াৰ যি পৰিচয় মানে এইবিলাক চব ইয়াতে আছে ঘৰৰ ভিতৰতে তো আৰু এইবিলাক চিনাৰী তো এইটোৱে আছিল বস্ত্ৰ উদ্যানৰ আজিৰ ভিডিঅ' তো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে মানে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে মানে ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াহ'লে ছাবস্ক্ৰাইব যদি বাঢ়ি যায় তেতিয়াহ'লে মোৰো অলপ ভাল লাগিব মানে ভিডিঅ' বনাবলৈ আগ্ৰহ হৈ যাম তো ইয়াৰ পৰা দেৱাল একো নাই আৰু কি কৰিম আৰু এইবাৰ মই বেগ হৈ আকৌ গেটেৰে ওলাই যাব লাগিব তো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে একটা লাইক মাৰি দিব তো এইটোৱে আছিল আজিৰ ভিডিঅ'